আমাক চকুৰ পৰীক্ষা কৰা হয় যেটো আমি ৰাইফল ট্ৰেনিং কৰিব লাগিব তো আমাৰ চকু কিবলগীয়া ডকুমেন্টটো হৈছে আমাৰ পাছবুকখনত যদি কিবা এড্ৰেছ ভুল হৈ থাকে নমস্কাৰ সকলোকে শান্তিচিতা চেনেলৰ অনিতা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে মোৰ বৰ্তমান ভাল আৰু আজি পুনৰ এটা ইনফৰমেটিভ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু এই ভিডিঅ'টো সেই সকলৰ কাৰণে যি সকলে অলৰেডি অসম পুলিচৰ ৰিটেন টেষ্ট দি গল আৰু তেখেতলোকে আশা কৰি আছে যে মোৰ ৰিজাল্টটো ভাল হ'ব বুলি একচুয়ালি নিজে ৰিটেনটো দিলেই গম পায় যে মানে পৰীক্ষা দিলে গম পায় ন কিমান ভাল হৈছে কিমান বেয়া হৈছে তো যোনসকলে ৰিজাল্ট ভাল হ'ব বুলি ভাবি আছে তেখেতলোকৰ কাৰণে অকল তেখেতলোকৰ কাৰণে বুলি নহয় আৰু পাছত যোনসকলে অসম পুলিচৰ ইন্টাৰভিউ দিম বুলি ভাবিছে বা এতিয়াও দি আছে তেখেতলোকৰ কাৰণে এই ভিডিঅ'টো তেনেহলে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰো ৰিজাল্ট দিয়াৰ পাছত সিলেক্টেড ক্যান্ডিডেটস সকলক মেডিকেল টেষ্ট আৰু ডকুমেন্ট ভেৰিফিকেশন কৰা হয় প্ৰথমতে ক'বলৈ লৈছো মই মেডিকেলৰ বিষয়ে যেটো আমাৰ ট্ৰেনিংলৈ যোৱাৰ আগতে আমাৰ হেলথ কন্ডিশনটো ভাল হৈ থকাটো খুবেই প্ৰয়োজনীয় হেয়ে আমাক কিছুমান সাধাৰণ মেডিকেল টেষ্ট কৰা হয় মানে নৰমাল যোনটো মেডিকেল টেষ্ট হেটো আমাক কৰা হয় তাত কি কৰা হয় প্ৰথমতে আমাক চকুৰ পৰীক্ষা কৰা হয় যেটো আমি ৰাইফল ট্ৰেনিং কৰিব লাগিব তো আমাৰ চকু কেইটা ভাল হৈ থকাটো খুবেই প্ৰয়োজনীয় আৰু আমাৰ প্ৰেছাৰটো চেক কৰে তাৰপিছতে আৰু ব্লাড টেষ্ট কৰে আমাৰ তেজৰ গ্ৰুপটো কি হয় এ পজিটিভ নে বি পজিটিভ তেনেকে চাই তাৰপিছতে আৰু ইন্টাৰনেল বডিৰ পাৰ্টস বিলাক চেক কৰা হয় আৰু মানে বিশেষকৈ ছোৱালী বিলাকৰ আমাৰ কঁকালৰ ওপৰ অংশটোৱে চেক কৰে ইমান মানে হাৰ্ডলি আমাৰ একো মেডিকেল টেষ্ট নহয় তাত ফেল কৰিব লগা বা ৰিজেক্ট কৰিব লগা কোনো কথা নাই আপোনালোকে যেটো অলৰেডি চাকৰিটো পালে তো নৰমাল কিছুমান মেডিকেল চেকআপ আমাক কৰে আৰু মই মানে আমাক যি কৰিছিলে তাৰ সেই এক্সপেৰিয়েন্স ফালৰ পৰা মই আপোনালোকক কৈ আছো আৰু হেকেটাই আমাক টেষ্ট কৰায় বাকি ডকুমেন্টছৰ ক্ষেত্ৰত আমাক যোনবিলাক মেইন ডকুমেন্টছ ধৰিলক পান কাৰ্ড ভোটাৰ আইডি তাৰপাছতে আমি যেতিয়া দিছিল তেতিয়া আমাৰ আধাৰ কাৰ্ড নাছিলে এতিয়া আপোনালোকক আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব মানে যোনবিলাক আমাৰ ডকুমেন্টছ এইবিলাক সকলোবিলাকেই প্ৰয়োজন হ'ব আৰু আটাইতকৈ গুৰুত্ব দিবলগীয়া ডকুমেন্টটো হৈছে আমাৰ পাছবুকখনত যদি কিবা এড্ৰেছ ভুল হৈ থাকে তেনেহলে পাছত প্ৰবলেম হ'ব যদি আপোনালোকৰ কিবা মা দেউতাৰ নামে হওক বা গাঁওখনৰ নামে হওক যদি কিবা ভুল হৈ আছে তেনেহলে আপোনালোকে যিমান পাৰে সোনকালে ঠিক কৰি ল'ব যেটো আমাৰ বেংকৰ কামবিলাক বহুত লেহেমিয়া হয় তো সোনকালে আপোনালোকে কাৰেকচন কৰি ল'ব তো এইকেইটা আছিল আজি মোৰ আপোনালোকক ক'বলগীয়া কথা কেইটা তো আপোনালোকে প্লিজ কমেন্ট কৰি জনাব মোৰ ভিডিঅ'ছ বিলাক আপোনালোকে চাই কেনেকুৱা পায় যদিহে আপোনালোকে মোৰ ভিডিঅ'ছ বিলাক চাই ভাল পায় তেনেহলে প্লিজ লাইক শেয়াৰ কমেন্ট আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশনৰ দ্বাৰা গম পাই থাকে আৰু সোনকালে গৈ চাব পাৰে তো সকলোকে বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহো বাই বাই